মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকৰ দ্বাৰাই চেনেলৰ দ্বাৰাই জনাওঁ যে যোৱা বিধানসভাত 9 তাৰিখে বিধানসভাত ডিউটি কৰিব আহিছোঁ। আমি 8 তাৰিখে ডিউটি কৰিব আহি নিৰ্বাচনে নিৰ্ধাৰণ কৰি দিয়া অৰ্ডাৰ কপি মৰ্মে আমি দিল্লী বজাৰত তামোলপুৰ উইকলি মাৰ্কেটত তেখেতসকলে আমাৰ প্ৰাইভেট যিবিলাক মটৰচাইকেল থোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। সেইমতে এই অৰ্ডাৰ কপি আমি 10 বজাত 8 তাৰিখে মটৰচাইকেল থৈ নিৰ্বাচনী কামত গুচি গ'লোঁ। সেই যথাবিধি নিয়মমতে নিৰ্বাচন কাম কৰি সেইদিনা 9 তাৰিখে আমি ৰাতি উভতি আহি ভাত পানী খাই তাৰপিছত মটৰচাইকেলৰ ওচৰলৈ ঘৰত যোৱাৰ কাৰণে যে যাওঁ, মটৰচাইকেলখন জাগাত নাই। বিচাৰে খচৰে কৰি চাওঁ, নাই কোনো ধৰণৰ। কিন্তু খুব এন্ধাৰ আছিল জাগাখিনি, কোনো CCTVৰ ব্যৱস্থা নাই, কোনো চিকিউৰিটিৰ ব্যৱস্থা নাই, কোনো এজন মানুহে নাই। তেতিয়া মোৰ এই বন্ধু এজনৰ লগ পালোঁ, তেখেতে ক'লে মোৰখনো নাই, এখেতেও ক'লে মোৰখনো নাই। এনেধৰণে 3খন মটৰচাইকেল নাই। তাৰপিছত আমি DC মেমক আহি লগে লগে অৱগত কৰিলোঁ কথাখিনি। DC মেমে আশ্বাস দিলে, বাৰু চাম মই এইটো। সেই বুলি কৈ তেখেতে থানাত যাব দিলে, কথাখিনি কোৱাৰ কাৰণে এজাহাত দিব দিলে। থানাত তেখেতে অফিচে পঠাইও দিলে মোক। সেইখিনি মোক ভালে কৰিছে, তেখেতৰ গাড়ী এখন দি পেলাই মোক থানাত পঠাই দিলে। সেইমতে আহি পেলাই থানাত সোণাল ছাৰৰ ওচৰত কিবা লিখিত এখন আবেদন দি গ'লোঁ। সেই মৰ্মে আহি আমি 10 তাৰিখে আৰু মই আহিব নোৱাৰাত এই আমাৰ বন্ধু দুজনে আহি পেলাই কেছটোৰ এজাহাৰ কপিটো ভালকৈ দিব দিলে, সেইমতে দিলে। 11 তাৰিখে আকৌ তিনিও আহিলোঁ, আহি পেলাই থানাত এজাহাৰ ভালকৈ লিখিত দি পেলাই আমাৰতো RC ব্লক কৰাৰ কাৰণে এটা কপিটো লাগিল। তেখেতে আৰু OC ছাৰে ক'লে যে এটা কাম কৰক, আপোনালোকে এতিয়া বিহু আছে, 17 তাৰিখে আহিব, 17 তাৰিখে কেছটো ৰেজিষ্টাৰ কৰি আপোনালোকক কপিটো দি দিম। সেই বুলি সেনেকৈ কোৱাৰ পিছত আমাৰ আৰু কথা আহিল, ৰিক্সৰ কথা আহি পৰিল। সেইকাৰণে DC মেমৰ ওচৰত গ'লোঁ। DC মেমৰ ওচৰত যোৱাত DC মেমে ক'লাক, হ'ব এইটো মই আৰু কৈ দিছোঁ, আপোনালোকে যাওকচোন। সেইবুলি SP ছাৰক ক'লে চাগে, না কাক ক'লে সেইটো আমি নাজানো। কিন্তু ইতিমধ্যে DC মেমৰ পৰা অহাৰ লগে লগে আমাৰ OC ছাৰে ফোন কৰিছে যে আপোনালোকৰ কেছৰ কপিটো লৈ যাওক, লগে লগে ক'ল। কিন্তু 17 তাৰিখে দিব লগা কপিটো লগে লগে হৈ গ'ল আমাৰ। সেইমতে কপিটো আনি পেলাই আমি সিদিনা গুচি গ'লোঁ। নেক্সট আপোনাৰ কিমান তাৰিখে 17ত আহি DC মেমক লগ কৰিলোঁ। DC মেমে ক'লাক যে প্ৰথমতে থানাত গ'লোঁ। থানাত যোৱাৰ পিছত তেখেতসকলৰ পৰা বিশেষ একো সঁহাৰি পোৱা নাই। আমি ইনভেষ্টিগেশ্যন কৰি থকা বুলি কৈছে। বাকী কাগজ পত্ৰৰ ফালৰ পৰা কি আছে সেইটো আমি নাজানোৱে জানিবা। তাৰপৰা আজিলৈকে একো পোৱা নাই। তাৰপৰা আপোনাৰ DC মেমৰ ওচৰত চাপতে তেখেতে আশ্বাস দিছিল, যদি 17 তাৰিখে কৈছে যে আপুনি SPৰ ওচৰলৈকে যাওক। SPৰ ওচৰত আহোঁতে কৈছে যে আমাৰ চিকিউৰিটিৰ অভাৱ আছিল, সিদিনা এনে ধৰণে সেইখিনি কথা আমাক কৈছিল। কিন্তু কোৱাৰ পিছত আমি মুখ থকা জেগাত SPৰ ওচৰৰ পৰা আহি পেলাই এতিয়া আপোনালোকৰ অন্য আমাৰ গত্যন্তৰ ব্যৱস্থা একো নাই। আমি আপোনালোকৰ সাংবাদিক মানে কি জৰিয়তে, আপোনালোকৰ জৰিয়তে আমি নিৰ্বাচনী বিষয়াসকলৰ পৰা অৰ্থাৎ নিৰ্বাচন বিভাগৰ পৰা আমি ক্ষতিপূৰণটো বিচাৰিছোঁ। আমি বিশেষ এটা ক'ব লগা নাই। মই আৰু ছেকেণ্ড পলিঙত আছিলোঁ, এখেতো আছিল ছেকেণ্ড পলিঙৰ দায়িত্ব আছিল। পাৰ্কিঙতে DC মেমৰ নিৰ্বাচন বিষয়াসকলৰ মৰ্মে এইখন আছিল, উইকলি মাৰ্কেট আছিল, আৰু এখন লেহুৰাম বড়ো ফিল্ডত আছিল। একো নাছিল, কেমেৰা নাছিল, কোনো চিকিউৰিটিৰ ব্যৱস্থা নাছিল, আৰু সম্পূৰ্ণ আন্ধাৰ আছিল, পুৰা আন্ধাৰ আছিল, কোনো ব্যৱস্থা নাছিল। তাকো সেইটো আছিল SP অফিচলৈকে যোৱা ৰাস্তা, য'ত মটৰচাইকেল থৈছিলোঁ। একদম কাষতে একেলগে SP অফিচক যোৱা ৰাস্তাটোত আমি মটৰচাইকেলখন থৈছিলোঁ। তাৰ পৰা মটৰচাইকেল নাই। এতিয়া অন্য ক'ব লগা একো নাই। বিশেষ এইটোৱে ৰিকুৱেষ্ট, আপোনালোকৰ জৰিয়তে মটৰচাইকেলখনৰ ক্ষতিপূৰণ বিচাৰিছোঁ। এইখিনি নাম্বাৰটো কওক। AS28E4198 এণ্ট্ৰক। আৰু মোৰ আছিল FZ ইয়ামাহাৰ আছিল AS14S 8756। মোৰ আছিলে ৰয়েল এনফিল্ড হাণ্টাৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিলে AS28G2989। এতিয়া আপোনালোকে পৰা উপযুক্ত ক্ষতিপূৰণটো বিচাৰিছোঁ, কিয়নো তেওঁলোকে অৰ্ডাৰ কপি দিছিলে, সেই অনুযায়ী আমি তাতে বাইকবিলাক পাৰ্কিং কৰিছিলোঁ।